হেল্ল' ফ্ৰেণ্ড, কি খবৰ? সকলোৰে ভালনে? খবৰ নিশ্চয় সকলোৰে ভাল। মই হিমাশ্ৰী বৰা, মোৰ অন্য এটি ব্লগলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি এতিয়া প্ৰায় 12:30 মানে বাজিছে আৰু ব্লগটো ইমান সময়তে ষ্টাৰ্ট কৰিব গৈছোঁ। ইমান ৰ'দ দি আছে, এয়া ছাতি ধৰা মানুহ ছাতি ধৰে। তাৰপিছত এতিয়া গৈ আছোঁ জেঠাই ঘৰলৈ। আজি ভাতৰ নিমন্ত্ৰণ আছে আৰু জেঠাই ঘৰলৈ আহিছে আমাৰ মামা আৰু আমাৰ হ'বলগীয়া মামীজনী। আৰু ব'লক তেতিয়াহ'লে আজি ব্লগটো আৰম্ভ কৰোঁ। ইমান সময়ৰ পৰা আপোনালোকৰ চাই থাকক কেতিয়া শেষলৈকে। মই ছাতি ধৰোঁতে মোক ছাতি ধৰা বুলি কৈছিলে, এতিয়া মই এইটো কাম মানে দি দিছোঁ। ৰ'দ 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 মই তেওঁ বুলিও পোৱা নাই, মোৰ তেওঁ বুলি ৰ'দ গাত লাগিছে, আপোনালোকে দেখিব পাৰিছে। চোকা ৰ'দটো হয়, গৰম দিনত কেনেকুৱা হ'ব? এয়া আমাৰ এইটো আমাৰ নামঘৰো নামনি বিয়া গাওঁ, নামনি বৰনামঘৰ। খুব ৰ'দ। এইটোৱে আমাৰ নামনি বৰনামঘৰটো। ইমান ধুনীয়া লাগিছে। ৱাও, আপোনালোকে দেখিছে? হ'ব দেখিছোঁ ফ্লাফি গৈ আছোঁ নেপাইছোঁ। ভাবিলোঁ ভিডিঅ' এটাকে বনাওঁ। ফাইনেলি আহি পাই গ'লোহি। মামাহঁতো পালেহি, আমাকে আগতে পালেহি। সেয়া হৈছে আমাৰ মামা। কৈছিলোঁ মামা আহিছিলে বুলি, সেয়াই মামা, আমাৰ সৰু মামা হয়। আহি জেঠাই ঘৰ পাই গ'লোহি আৰু এয়া আমাৰ হ'বলগীয়া মামী দেই। ব'লক পাকঘৰতনো কি হৈ আছে চাওঁগে। এয়া মাংস ইফালে বনাই আছে, তাৰপিছত ইফালে বাকিবোৰ হ'ল। এয়া আমাৰ ভাইটি আৰু জেঠাই ভোজন আৰম্ভ কৰি আছে। লাইক কৰবা, কমেণ্ট কৰবা, লগতে শ্বেয়াৰ কৰবা। এয়া মাংস, নেমু, দাইল নাই আছে বাতিত। নাই পাহৰিছা। জেপা কেনেকুৱা লাগিছে? ভাল লাগিছে বোলো কা? নাই, ভাল লগা নাই। ইমান গৰম, অলপ মুকলি বতাহ খাইছোঁ। সেয়া আমি খোৱা পৰ্ব আৰম্ভ কৰিব লৈছোঁ। আৰু আমি এতিয়া কলপাততে খানাটো আৰম্ভ কৰিছোঁ। খানাত আছে ভাত আৰু এয়া মাংস আছে, পটল ফ্ৰাই আছে, মাছৰ জোল আছে, লগতে চালাড আছে। আৰু এতিয়া আমাৰ এয়া খানা ষ্টাৰ্ট কৰিলেই। দুইজনী জেঠাইহঁতৰ ঘৰৰ পৰা উভতি আহি আছোঁ। প্ৰায় 4:30-5টা মানে বাজিলে এতিয়া উভতোতে। পুৰা পানী চানী লাগি অৱস্থা নাই এতিয়া। ইমান টোপনি ধৰিছে। আমি গৈ আছোঁ। নাপাওঁগে পটককে বস্তু এটালে ধ্যান দিলোঁ হা। কি নাই পাত, কি একো নাপাত। সেইবোৰ কি চাইছ? তাই কেমেৰাটোতে নপোৱা মানে নিজৰ মানে চুলি তুলি এইবোৰ কেনেকুৱা হৈ আছ। হ'ব, ইমান ষ্টাইল কৰিব নালাগে। টেনশ্যনটো ওলাই আছোঁ। বেলেগ কাম নাই ন, আমি সেইবোৰকে কৰি ভাল পাওঁ, সেইকাৰণে কৰি থাকোঁ। ফটো মাৰিবলৈ বুলি কৈছিলে, পাগলজনীয়ে ফটো মাৰিম বুলি কৈছিলে, কিন্তু মানুহ দেখিলে। আমি এতিয়া গৈ আছোঁ কিন্তু পোৱাগে নাই, মানে পাবলৈ আৰু বেছি দেৰি নাই। আমাৰ এইটো জানটো আমাৰ
দাদা দাদা আমি গৈ আছো মাতি পাই আছোগে আৰু মানুহ মাতি কিন্তু আমি ঘৰলৈ অতি শীঘ্ৰে পালোগে আপোনালোকক মই বেক কেমেৰা দি দেখাইছো আপোনালোকে চাই আমাৰ ঘৰ দেৰিকে পাই আছে আছো আমাৰ ঘৰ পাই আছো আমাৰ ঘৰ এইটো দুটাই আমাৰ দুটাই আমাৰে ঘৰ ফ্ৰেণ্ড আজি হৈছে নেক্সট ডে আৰু কালি ভিডিঅ'টো কণ্টিনিউ কৰা নহ'লে আৰু আজি এতিয়া টাইম হৈছে 3:30 বাজিলে আৰু ফ্লিপকাৰ্টত আৰু মিছ'ত বস্তু কেইটামান অৰ্ডাৰ দিছিলোঁ আজি পাই গ'লহি আৰু দেখাইছোঁ ৰ'ব এইটো ফ্লিপকাৰ্টত দিছিলোঁ হেণ্ড ব্লেণ্ডাৰ দিছিলোঁ কেক বনাবলৈ আনবক্সিং কৰিলোঁ বাৰু তথাপিও দেখাই দিছোঁ স্কাৰলেটৰ হয় নাই দেখা চাগে এইটো হেণ্ড ব্লেণ্ডাৰ হৈছে স্কাৰলেটৰ এংগ্লেণ্ডৰ হয় ছুপাৰ হেণ্ড মিক্সাৰ 7 স্পীড ইজি টু হোল্ড হুইপ কৰিব পাৰি ফ'ল্ডছ কৰিব পাৰি ব্লেণ্ডছ কৰিব পাৰি ক্ৰীম স্পুক কৰিব পাৰি মিক্স কৰিব পাৰি আৰু এইটো পাৱাৰ কিমান আছে ৰ'ব দেখাইছোঁ 260W আছে পাৱাৰ তাৰপিছত এইটো আছে এইটো তাত ক্ৰীম হুইপ কৰিব পাৰি আৰু এই দুটালে আটা চাটা মঠিব পাৰি আৰু এইকেইটালে মঠাকে হাতে দিয়ে পাৰফেক্ট আছে আৰু ইয়াৰ মেইন বস্তুটো হৈছে সেইটো কেক চেক বনাম এতিয়া আৰু পূৰা ঘৰতে বনাই পূৰা খাম দুডাল লগাব পাৰিব আৰু নেক্সট অৰ্ডাৰ দিছিলোঁ এটা কুৰ্তি আৰু কুৰ্তিটো হৈছে এইটো বহুত ধুনীয়া হয় কুৰ্তিটো হয় এইটো এনেকৈ ষ্টাইল আছে মোৰ ওচৰত মানে এনেকুৱা ব্লেক কুৰ্তি নাই চ' এইটো মোৰ ভাল লাগিলে আৰু অৰ্ডাৰ দি দিলোঁ পিন্ধিবলৈ বহুত ভাল হয় মই পিন্ধি ট্ৰাই কৰি চাইছিলোঁ বাৰু বাকী সম্পূৰ্ণ পিন্ধি দিম এতিয়া নিপিন্ধোঁ আৰু নেক্সট ভিডিঅ' আহি আছে আৰু তেতিয়া এইটো পিন্ধি দেখাম আপোনাক এয়াই আছিলে এইকেইটা তো কেনেকুৱা লাগিছে আপোনালোকেও কমেণ্ট কৰি জনাব মোৰ এইকেইটা কুৰ্তিটো বিশেষকৈ কেনেকুৱা লাগিছে ক'ব ভিডিঅ'টো ইমানেই আছিলে তো যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ আহি থকা ভিডিঅ'সমূহ আপোনালোকে পাই থাকে আৰু এতিয়া আহিছে মেম্বাৰ যদি আহিছে মোৰ চেনেলত তেওঁলোকেও মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো আপোনালোকেও প্ৰেছ কৰি দিব আৰু আশা কৰোঁ মোকো আগবঢ়াই নিয়াত আপোনালোকে হেল্প কৰিব তো আজিলৈ বাই বাই পুনৰ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে চ' বাই বাই